অলিদ নামৰ ল'ৰা এটা মাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। অলিদৰ মাকৰ এটা চকু নাছিল, সেয়ে মাকক বৰ কুৎসিত দেখা গৈছিল। অলিদ সৰুতে মাকক খুব ভাল পাইছিল, কিন্তু অলিদ ডাঙৰ হোৱাৰ লগে লগে লাহে লাহে মাকক ঘৃণা কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা অলিদে মাকক এই বুলি কৈছিল যে মা, তোমাক একদম ভাল নেদেখি। আনকি মাকৰ সৈতে বাহিৰত ওলাই যাবলৈ অস্বীকাৰ কৰিছিল অলিদে। সময়ত অলিদ ডাঙৰ হৈ বিয়া পাতিলে। তাৰপিছত অলিদ আৰু তেওঁৰ পত্নী দুয়োজনে মিলি এদিন হতবাগা মাকক ঘৰৰ পৰা উলিয়াই দিয়ে। ফলত সাৰথিবিহীন চেনেহৰ মায়ে অনেক কষ্টেৰে অকলে থাকিবলৈ ধৰিলে। এদিনাখন মাৰ অলিদৰ জন্মদিনৰ কথা মনত পৰে। সেয়ে জন্মদিনৰ উপহাৰ হিচাপে মায়ে এজোপা গোলাপৰ সৈতে এখন চিঠি গোপনে অলিদৰ ঘৰত এৰি থৈ যায়। অলিদে চিঠিখন পাই যেতিয়া পঢ়িছিল, তেতিয়া তাত লিখা আছিল, বাবা অলিদ, মই তোমাৰ মায়ে কৈছোঁ। পুত্ৰধন, তুমি অলিদ যেতিয়া সৰু আছিলা তেতিয়া খেলি থাকোঁতে তোমাৰ চকুত বেয়াকৈ আঘাত পাইছিলা, আৰু তেতিয়া মই মোৰ জীৱনৰ কথা অকণো নাভাবি ডক্টৰৰ আদেশ অনুসৰি মই মোৰ এটা চকু বিনা দ্বিধাই তোমাক দি দিছিলোঁ, যাৰ ফলত সেই চকুটো অবিহনে মই কুৎসিত দেখিছিলোঁ। ঠিক আছে অলিদ, ভালে থাকা, মোৰ চকুৰ যত্ন ল'বা। চিঠিখন পঢ়ি থাকোঁতে অলিদ চিঞৰি উঠিল আৰু মাকক ঘূৰাই আনিবলৈ উন্মাদ হৈ দৌৰি গ'ল। কিন্তু সেয়া নহ'ল। গৈ দেখিলে যে ইতিমধ্যে জন্মদায়িনীৰ মাকৰ মৃত্যু হৈছে। মাৰ নিথৰ দেহাটো মাটিত পৰি আছে। ভাই, মা হ'ব পাৰে কুৎসিত, কিন্তু হৃদয়খন বৰ ধুনীয়া। এই সংসাৰত তেওঁৰ বলিদানৰ কোনো তুলনা নাই।